হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে চাগে ভালেই। ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এতিয়া মই মূৰ চুৰ ধুই ওলাই আহিছোঁ আৰু যাবলৈ অকণমান ওলালোঁ যেনিবা। এতিয়া আপুনি ভিডিঅ'টো চাই থাকিব, দেখাম কি হয়। লটাৰী খেলোৱা কথা আছে, বেছি আমি নহয় আৰু 20 টকীয়া এজনী। এতিয়া যাম, কেনেকুৱা ভাল লাগিলে খবৰ দেই। ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিম। মানে মই এতিয়া আহিছোঁ আৰু লাইক কৰি হৈ গ'ল, মই লাইক কৰি আহিছোঁ মই এতিয়া। তাৰপাছত কিমান জানো বহুত দেৰি হৈ গ'ল মানে তাত চাগে হাত কাটিবলৈ মোক চাগে আমাৰ কাম কৰিবলৈ জনাইতো। তাৰপাছত এতিয়া চাই থাকিব লাগিব আৰু কি হয়। এয়া মই আহি পাই গ'লোঁ। এয়া মানে খুৰাহঁতে কাম কৰি আছে দেই, চবেই নিজৰ নিজৰ কামত লাগি আছে আৰু এয়া বাবুদাহঁতে কাম কৰি আছে চব আৰু একদম এয়া দায়ে মাংস বনাই আছে আমাৰ গাহৰি মাংস আৰু আছে দেই চৰিছে ৰাতি কিয় আহিছে ইমান দেৰিকে? ধুনীয়া লাগিছে কিবা এটা দেখিবলৈ এতিয়া আমাৰ মেজি খৰি গোটাই আছো, আমাৰ খানা বনাই আছে। মানে আজি কাম কৰি মানে ভাগৰ লাগিছে আৰু এয়া মোৰ দেউতাহঁত দেশ চাইডৰ পৰা দেখাইছোঁ হাঁহ কলপাত কৰিবলৈ লৈছে, মই টাইম দিবলৈ কৈছে অলপ আৰু পিছত কৰিলে। এয়া আমি যুদ্ধ গানটো ৰিলচ বনাবলৈ লৈছিলোঁ। এয়া অলপ কৰি থৈছিলে ভিডিঅ', আমি গম নাপাওঁ, আমি বেলেগৰ কেমেৰাতে কৰি আছিলোঁ। মনে কৰি থৈছিলে পোৱালিহঁতে আমাৰ আহি আকৌ ৰিলচ একদম পুৰা মই কোৰিঅ'গ্ৰাফাৰ হয়, একদম মানে পুৰা শিকাই দিছে আৰু নাজানে বনাব। সেইফালে সকলো বহি আছে, সেইফালে চাটনি চালাড বনাই আছো, জলকীয়া কাটি আছো। খেল হ'ব, আমাৰ সৰু সুৰা খেল আৰু এয়া আৰু আমি চবেই খাবলৈ বহিছোঁ আৰু এতিয়া সময় যোৱাকৈ এয়া বা এজনী দি আছে আমাৰ এই মাংস চাংস দি কৰি হৈ গ'ল, খাবলৈ হৈছে আৰু এতিয়া কিবা দি আছে এয়া আমি খাই কৰি হোৱাৰ পাছত লটাৰী খেলিবলৈ লৈছোঁ হা। মই আকৌ জিকিলোঁ চাবোনটো পিছফালে ৰাতিপুৱা সময়ত আৰু ৰাতিপুৱা কালি ৰাতি চুৰ কৰিবলৈ গৈছিলোঁ আমি ৰাতিপুৱা উঠা দেৰিয়ে হ'ল, আমি ঘৰলৈ অহা 12টামানত বাজিলে আৰু উঠিছোঁ মই 7টা বজাত। মই দেৰিকৈ গৈছোঁ বাৰু বহুত দেৰি জ্বলাই কৰি হ'লে। তাৰপিছত দেখিছেনে বন্ধু বান্ধৱ মানে খুৰীয়ে আমাৰ পিঠা কেইটালৰ পূৰা নাচিছে, ভাই এতিয়া টেকেলে ভাঙিবলৈ গৈছে হা, য'তে ত'তে ঘূৰি পৰিছে আৰু হাতখনে চিছে কলপাতখিনিতে মানে ধৰি দিয়ে কালি খাই থোৱা আৰু এয়া আকৌ খুৰীহঁতে যুদ্ধ গানটোত ৰিলচ বনাই আছে, পূৰা একদম নাচি আছে। আমাৰ মানে পূৰা ধেমেলীয়া হয় খুৰীকেইজনী হা, বহুত ভাল লাগে সেইকাৰণে। এয়া ভাল পেহী ছোৱালীয়ে ভিডিঅ' কৰি আছে, পূৰা পানী যে ঢালিলে খেদি ফুৰিছে গম পায়নে গোটেই। লাষ্টৰ সময়ত কি কৰিলে জানে, পানী চানী খেলি শেষ হোৱাৰ পাছত আৰু বোকা খেল গোটেই বোকা হৈ গৈছে ন, পানী চিটিছে বোকা মুখত লগাবলৈ লাগিছে, মোৰ অৱস্থা নাকি কৰিলে বোকা লগাই পেলাই একদম সেই সাৰুৰে বোকা হাতত খেদি ফুৰিছে, মোৰ দৌৰি ফুৰিছোঁ পূৰা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু তাৰ পৰা এতিয়া আহি পাইছোঁহিয়ে মই গোটেই বোকা চোকা লগাই অৱস্থা এনেকৈ কৰিলে এতিয়া গা চা ধুই কৰি আহিছোঁ, মুখত বাৰু একো গহাই নাই আৰু কেনেকুৱা লাগিছে ক'ব হা। ভিডিঅ'টো ইমান এটা ভাল নহ'বও পাৰে, কিয়নো মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় যিহেতু, তথাপিও কৰি দিব লাইক কমেণ্ট আৰু তেতিয়াহে আগলৈ ভিডিঅ' বনাব পাৰিম ন। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।